কি ক'ম গাইছ, আজি আমাৰ গৰুহাল চুৰে লৈ গ'ল। সূৰ্য উদয় হোৱা নাই, বেলি উদয় হোৱা নাই, টোপনি নধৰিলে আৰু চুৰে গৰুটো লৈ গ'ল। বেজাৰতে শুবই নোৱাৰিলোঁ ৰাতিটো, আৰু এয়া গৰুটো মনকৈ অকলে শুই আছে। আৰু এইফালেদি সেই বাঁচবাটলতে গাড়ীখন ৰখি আছিলে, সেইফালৰ পৰাই ইয়াৰ পৰাই এই দুটা গৰু ৰাতি নাছিলে। এটা গৰু নিয়াৰ পিছত এইটো গৰু নিওঁতে তেতিয়া গম পাইছিলোঁ, আৰু গাড়ীখনৰ পিছা কৰোঁতেই গাড়ীখন এইটো গৰু এৰি থৈ গৈছে। এইটোৱে সেই গৰুটো আছিলে ৰাতি চুৰে লৈ গ'ল। বহাগ বিহুত নোৱাৰ ভিডিঅ' এটা আছিলে, তাকে এই চুৰকেইটাক মই যদি পোৱা হ'লে নহয় একদম নেল ছিঙি দিলোঁ, চিধা কথা কৈছোঁ। পিছফালৰ পৰা গৈছোঁ যদিও দাখন দলিয়াই দিছিলোঁ, কাৰণ গাড়ীখন আগবাঢ়ি গ'লেই। আৰু সেই দাখনৰ জোখত যদি এটা কোনোবা ৰখি থকা হ'লে তাৰ ডিঙিটো উৰি গ'লহেঁতেন, কেঁচাতে ছিগি গ'লহেঁতেন। আৰু এনেকুৱা মানুহক ডাইৰেক্ট চিধা কাটি দিব লাগে, মই এইটোৱে কৈছোঁ। প্ৰশাসনে কি কয় সেইটো নাজানো, ডাইৰেক্ট কাটি দিব লাগে। কাৰণ গৰুৰ মূল্য আমি অসমীয়া মানুহে বুজি পাওঁ, কোনো বা বাংলাদেশী মিয়া বা কোনো এইবিলাকে বুজি চুজি নাপায়। আৰু ইয়াত আমাৰ অসমীয়া মানুহ জড়িত থাকিব পাৰে, সেইটো নাজানো। ক'বলৈ চুৰ যে মিয়াই হ'ব এইটো কথা ক'বলৈ নাযাওঁ, কাৰণ আমাৰ অসমীয়া মানুহ জড়িত থাকে ইয়াত। আৰু ডাইৰেক্ট চিধা মাৰি দিব লাগে। মোৰ ঘৰত হৈছে, আপোনালোকৰ ঘৰত নহওক সেইটো মই কামনা কৰোঁ। আৰু আপোনালোকে নিজে ৰক্ষণাবেক্ষণ দিব লাগিব গৰু চুৰিৰ ক্ষেত্ৰত। আৰু এইবোৰ প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰি লাভ নাই। মই নিজে গম পালোঁ। আজি এবছৰৰ আগত মই নিজেই VDP মেম্বাৰৰ সৈতে আছিলোঁ যদিও, আৰু নিজৰ গাঁৱতে VDP সুৰক্ষা বাহিনী গঠন কৰি পিনে কিমান সুৰক্ষা দিয়া হ'ল। গৰু চুৰিৰ মাজতে ধেৰ হৈছিলে। ৰক্ষণাবেক্ষণ কি হ'ল? দুদিনমান চুৰ কৰিলে, আকৌ অৱশেষত আকৌ এতিয়া এবছৰৰ পিছত আকৌ আহিলে চুৰ কৰিবলৈ। আকৌ সেই আমাৰ ঘৰত এইবাৰ চুৰ হৈ গ'ল। কেনেকুৱা কথা চাওকচোন, আমাৰ গাঁৱতে প্ৰায় 4-5 হাজাৰ গৰু চুৰি হৈ গ'ল। কি ক'ম, ইয়াতকৈ দুখৰ কথা একো নাই।